এই মুহূৰ্তত মই নতেই মোৰ আনন্দ মই প্ৰকাশ কৰিম যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অসমখন সুন্দৰ অসম বিকশিত অসম বা ভাৰতবৰ্ষৰ উন্নত ৰাজ্যৰ এখন বনাব বিচাৰিছে তাৰেই ফলশ্ৰুতিত আজি মডেল অংগনবাড়ী চেণ্টাৰ আমাৰ সমষ্টিয়ে তেখেতে প্ৰদান কৰিছে মোৰ সমষ্টিত এতিয়ালৈকে 11খন মডেল অংগনবাড়ী চেণ্টাৰ নিৰ্মাণ কৰা সম্পূৰ্ণ হৈ গ'ল ইয়াৰ পিছত এতিয়া আকৌ 30খন মডেল অংগনবাড়ী চেণ্টাৰ বনাবলৈ আমি গৈ আছোঁ আজি এই 14 চিৰাং দুৱাৰ সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই মানে পূব চালবাৰী বুলি এটা গাঁও আছে সেই গাঁৱৰ LP স্কুলৰ লগত সংলগ্ন আমি মডেল অংগনবাড়ী চেণ্টাৰ ইয়াতে দিয়া হৈছিলে আজি আধাৰশিলা স্থাপন কৰা হ'ল মোৰ লগত আছে আমাৰ চিৰাং ডেভেলপমেণ্ট ব্লকৰ BDO তেখেত কুমুদ চন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ 14 চিৰাং ব্লকৰ সভাপতি UPPLৰ তেখেত মানে বীৰদাও মুছাহাৰী ডাঙৰীয়াৰ লগতে স্কুলৰ SMDC আৰু হেডমাষ্টাৰো আছে তে মই আহ্বান জনাব বিচাৰিছোঁ যে এই মডেল অংগনবাড়ী চেণ্টাৰ আমাৰ চেণ্ট্ৰেলি এটা ডিজাইন আছে কালাৰ ইয়াত আছে আৰু ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ এটা সপোন যে দেখা মাত্ৰকে আমি ভাবিব পাৰোঁ যে এইটো এটা মডেল অংগনবাড়ী চেণ্টাৰ হয় আৰু ইয়াৰ দ্বাৰা দেখিছোঁ যে যিবোৰ মডেল অংগনবাড়ী চেণ্টাৰ অলৰেডি নিৰ্মাণ কৰা হ'ল তাত নিশ্চয়কৈ একেবাৰে চকুত লগাকৈ এই মানে ঘৰটো হয় আৰু ইয়াৰ দ্বাৰা আমাৰ কোন কেঁচুৱা কিশোৰীসকল নিশ্চয়কৈ এই স্কুলত আহিবলৈ অংগনবাড়ী চেণ্টাৰ আহিবলৈ নিশ্চয় আকৰ্ষিত হ'ব তাত অকল ঘৰটো বনাব তেনেকেই নহয় তাত মানে খেলা ধূলাৰ কাৰণে কিছুমান তাত বস্তু বাহিনী নিশ্চয়কৈ থাকিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ এটা প্লেফুল যিটো জয়ফুল যিটো লাৰ্ণিং কোৱা হয় সেই জয়ফুল লাৰ্ণিংটো তাত নিশ্চয়কৈ পাবলৈ সক্ষম হ'ব কিমানখন বাজেটৰ এইখন হ'ল প্ৰত্যেকখন মডেল অংগনবাড়ী চেণ্টাৰ 25 লাখ টকীয়া এটা মডেল অংগনবাড়ী চেণ্টাৰ হয় আৰু ইয়াত ষ্টেট ৱাইজ এটা টিম আহিব থাৰ্ড পাৰ্টি মানে ভেৰিফিকেশ্যন কৰা হ'ব আৰু এইটো দেখা গৈছে যে আগে পিছে যে আমাৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকল যিবিলাক ষ্টুডেণ্ট আছে বা ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক ইয়ালৈ পঠিওৱা হয় আৰু তেওঁলোকে গুণগত দিশটো চাই আৰু ইয়াৰ পিছত তেওঁলোকে এটা গ্ৰেডিং কৰা হয় কমপ্লিশ্যন 3 মহীয়া দিয়া হৈছে সেই 3 মহীয়াৰ আগতেই আমি ভাবিছোঁ বা আশা কৰিছোঁ নিশ্চয়কৈ 2.5 মাহ বা তেনেকৈ এইখিনি সময়তেই কমপ্লিশ্যন নিশ্চয় হৈ উঠিব गिबियावनो आङो आसामनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्माखौ आं साबायखर जासिगोन जे बिथाङा आसामखौ जौगासार आसाम भारतनि जौगासार रायजोफोरनि गेजेराव मोनसे बानायनो नागिरदों आरो बेबायदिनो गोबां माखासे आसनिफोर लादों बिनि लोगोसेयैनो जोंहा जे वमेन एन्ड चाइल्ड डेभेलपमेन्ट डिपार्टमेन्ट होननानै बुङो दा आथिखालाव जे बिनि गेजेरजों जा मडेल अंगनबाड़ी सेन्टार समष्टि बानायनाय जादों थांनाय समाव जोङो 11टा बा 11टा मडेल अंगनबाड़ी सेन्टार अलरेडि बानायखांबाय आथिखालाव आरो 30 गं मडेल अंगनबाड़ी सेन्टार समष्टियाव हरबावदों बिनिनो मोनसे नैबे 14 नं चिरांदुवार समष्टिनि सिङाव थानाय सानजा सालबारि बा पुब सालबारि बे गामि LP स्कुलजों नांजाबनाय बे जायगायाव मडेल अंगनबाड़ी सेन्टारखौ बानायनाय जादों बा गायसनदों दिनै अन्थाइ खाम्फा आं आसा खालामदों जिहेतु बे मडेल अंगनबाड़ी सेन्टारा गावहानो सेन्ट्रेलि मोनसे डिजाइन दं मोनसे कालार दं बिनि गेदेर माने बे बेसे गिदिर जागोन बिनि गासिबो डिजाइनफ्रा दंखाजोबो आरो बेयाव कुनु गुनै आसुर गावगासिबो इफाल जाहाथे जाया आरो जाबोआखैबो निश्चय आं फोथायनाय दं बेयावबो जानाय नङा आरो बे खालि न'ल' जागोन बिदि नङा बेयाव माखासे गेलेनाय जोंनि गोरलै गथ'फ्रा बेयाव फैनानै मोनसे गोसोखौ बोगथाबनो हानाय मोनसे गेलेनायनि थाखाय मोनसे सुबिदा थागोन बेजों आं आसा खालामदों जे जयफुल लार्निंनि जिथु बाथ्रा बुंबाय थादों दिनै बे जयफुल लार्निंखौ बेयाव निश्चय मोननो हागोन माब्लासिमाव जोबहैनायनि थांखि बियो मास मोनथाम सम बे मास मोनथामनि गेजेराव जोबनांगौ आसा खालामदों मास मोनथामनि सिगाङाव निश्चय बे जोबगोन बियो 25 लाख रांनि बियो गासिबो मडेल अंगनबाड़ी सेन्टाराव एखे बियो बिबाङा रांनि बिबाङा 25 लाख रां